নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো আজি আকৌ উপস্থিত হৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ লৈ জখলা বন্ধৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি কঁপি উঠিছে গছ কাঠ ব্যৱসায়ী হুঁচিয়াৰ শব্দত বনৰ পৰা অব্যাহতভাৱে কাঠ ড্ৰ কৰা এই বেআইনী ব্যৱসায়ৰ বিৰুদ্ধে আজি কলিয়াবৰত সংঘটিত হৈছে তীব্ৰ প্ৰতিবাদ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত স্থানীয় ৰাইজে একগোট হৈ এই অনৈতিক কাৰ্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সন্থাটোৱে দাবী জনাইছে যে বন সম্পদৰ অপব্যৱহাৰ বন্ধ কৰিব লাগিব আৰু দোষীক কড়াভাৱে শাস্তি দিয়াব লাগিব এই প্ৰতিবাদে স্থানীয় প্ৰশাসনকো টনক দিয়াইছে এতিয়া চাব লাগিব কৰ্তৃপক্ষই কি পদক্ষেপ লয় এয়া আছিল আজিৰ আমাৰ মুখ্য সংবাদ সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত অধিক আপডেট পাবলৈ কলিয়াবৰ নিউজ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ